ওদালগুৰি কৃষি মেলাৰ আজি আমাৰ আত্মা আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আৰু এখন কৃষি মেলা পাতিছে। এই কৃষি মেলাখনত নানানটা আমাৰ বিভিন্ন আমি প্ৰাইচৰ পৰা ব্যৱস্থা কৰি সকলো ৰাইজক একত্ৰিত কৰাৰ কাৰণে আহ্বান জনাই মিটিংখনত দিয়া হৈছে। তাৰ লগতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি সেল্ফ হেল্প গ্ৰুপ আৰু FPO-বিলাকক আৰু গোটবিলাকক আমি 10,000 টকা দিয়া চেকবিলাক বিতৰণ কৰা হৈছে। তেওঁলোকক আমি একালীন সাহায্য দিছোঁ, যেন একালীন সাহায্য 10,000 টকাৰে যেন তেওঁলোকে আগন্তুক কিমানখিনি আগবাঢ়িব পাৰে আমি সেইটো বিচাৰিছোঁ, ৰাইজক আহ্বান জনাইছোঁ। আৰু সেই মৰ্মে আজি ইয়াতে আমাৰ যিমানখন ষ্টল আহিছে আমাৰ যেনেকুৱা আমাৰ কৃষিৰ লগত জড়িত তেওঁলোকক মই অনুৰোধ জনাইছোঁ যেন এনেকৈ আগন্তুক কৃষকসকলক উৎসাহিত কৰক, উৎসাহিত কৰি যেন সকলোৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে যিমানখিনি আমাৰ এই অঞ্চলটোত আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নানানটা খেতিৰ কাৰণে সঁজুলিবিলাক আহিছে, এই সঁজুলিবিলাক যেন আমাৰ গোটবিলাকে হওক বা ৰাইজে হওক একত্ৰিত হৈ সেইবিলাক লৈ যাওক, নিজৰ ঘৰৰ পোহপালনৰ কাৰণে সহায় কৰিব আৰু সহায় কৰিলে তেওঁ নিজৰ পৰিয়ালটো পালিব পাৰিব। তাৰ লগতে যিখিনি প্ৰডাক্ট কৰা যায় এই প্ৰডাক্টটো যে BTR-ৰ বাহিৰত আমাৰ পুনৰুদ্ধাৰৰ নীতিৰ চৰকাৰখনত যেন পৰিৱৰ্তন হৈছে বোলে সকলো ৰাইজে জানক, সেইটো আমি কামনা কৰিছোঁ। তাৰ লগতে আমি বহুতখিনি এইবাৰ জাহাজনৰ পৰা আৰম্ভ কৰি আমি লেমন বা মালটাৰ পৰা এৰিকানৰ পৰা আৰম্ভ কৰি বহুতখিনি আমি ছাপ্লাই টিমি দিলোঁ। সকলো ৰাইজে নিছে সেইবিলাক সৎ ব্যৱহাৰ কৰক, সৎ ব্যৱহাৰ কৰি যেন সকলোৱে নিজৰ ঘৰৰ কাৰণে উত্তীৰ্ণ কৰাৰ কাৰণে তেওঁলোকে ৰোপণ কৰি আগন্তুক আগবাঢ়ক। সেই ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ ফলেৰে যেন নিজৰ ঘৰখন পোহপালন দিব পাৰিব। তাৰ কাৰণে সমূহ কৃষকসকল মই আৰু ফাৰ্মাৰসকলৰ লগতে SDO DOৰ লগতে ওদালগুৰিবাসীৰ ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে একত্ৰিত হওক, একতা হৈ এটা খোজতে আগবাঢ়ি যাব পাৰিলে নিশ্চিত ফল আমাৰ লাভ হ'ব। তাৰ কাৰণে সকলোৱে মই আহ্বান জনাইছোঁ। পোনপ্ৰথমে একচুৱেলি মই ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত জিলা কৃষি বিষয়া তথা তেখেতৰ যিখিনি বিষয়াবৰ্গই এইখন মেলাৰ আয়োজন কৰিছে। চ' খুব নিখুঁতভাৱে তেওঁলোকে আয়োজন কৰিছে এইখন দুদিনীয়া কাৰ্যসূচীৰে। তো ইয়াত একচুৱেলি প্ৰধানকৈ তেওঁলোকে যদিও সমিতিৰ আণ্ডাৰত কিষাণ মেলা পাতিছিল, তো আমাৰ বিভাগৰ ফালৰ পৰা BTCৰ ফালৰ পৰা আমি দুটা ইয়াতে কাৰ্যসূচী সংযোজন কৰিছিলোঁ। এটা হৈছে আমাৰ মানে আণ্ডাৰ SOBD স্কিমৰ আণ্ডাৰত আমি ওমেন চেল্ফ হেল্প যিবিলাক আছিলে যোৱা 2021-22 SOBDৰ বাজেটত আমি ধৰিছিলোঁ প্ৰায় 500 চেল্ফ হেল্প গ্ৰুপ আমি ওমেন চেল্ফ হেল্প গ্ৰুপ চিলেক্ট কৰিছিলোঁ। তাৰে 125 জনক আজি ইয়াতে তেওঁলোকে মানে চেক প্ৰদান কৰিছে 10,000 টকা কৰি। তো এইটো খুব ভাল পদক্ষেপ এটা। আৰু যিখিনি চেল্ফ হেল্প গ্ৰুপ চিলেক্ট কৰিছে তো মই ভাবোঁ তেওঁলোকৰ কাৰণে এইটো এটা মানে কেপিটেল হ'ব আৰু এই কেপিটেলটো লৈ পেলাই তেওঁলোকে আৰু বিভিন্ন কাৰ্যসূচী কৃষিত কৰিব পাৰিব। আৰু ছেকেণ্ড এটা কাৰ্যসূচী আমাৰ আছিলে আমি কৃষকক উৎসাহিত কৰাৰ কাৰণে আমি প্ৰত্যেক জিলাত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আমি 3জনকৈ মানে ফাৰ্মাৰ কৃষক চিলেক্ট কৰিছিলোঁ। তেওঁলোকৰ প্ৰথমজনে এখন আমি পাৱাৰ টিলাৰ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু দ্বিতীয়জনক আমি এটা পালভেৰিজাৰ য'ত মানে টাৰ্মাৰিক, আদা, হালধি এইবিলাক গুড়ি কৰি তেওঁলোকে ধুনীয়াকৈ এটা এণ্টাৰপ্ৰাইজ ৰান কৰিব পাৰে। আৰু তৃতীয়টো হৈছে আমাৰ একচুৱেলি মহিলা কৃষকক আমি উৎসাহিত কৰিছোঁ। তেওঁকো এটা আমি দিছোঁ, পালভেৰিজাৰ দিছোঁ। তো পালভেৰিজাৰটো মই বহুত জেগাত দেখিছোঁ যে যদি কোনোবা লেডিজ গ্ৰুপে মহিলা গ্ৰুপে যদি পালভেৰিজাৰ এটা পাইছে তো তেওঁলোকে বহুত ইনকাম কৰিব পাৰে। কাৰণ তাত ধুনীয়াকৈ তেওঁলোকে যদি পেকেজিংটো কৰিব পাৰে ন, মানে হালধি গুড়ি কৰি বা পিঠাগুড়ি গুড়ি কৰি পেলাই তো ধুনীয়াকৈ তেওঁলোকে এটা ইউনিট ৰান কৰিব পাৰে। তো ইয়াত যিখিনি আৰু মানে মেলাত যিখিনি মানে আমাৰ মানে ষ্টল দেখিছোঁ খুব উন্নত মানৰ হৈছে আৰু যিখিনি মানে ইয়াত মানে প্ৰদৰ্শন কৰা হৈছে তো কৃষকৰ স্বাৰ্থত ডেফিনেটলি কাম হ'ব এই মেলাটো। আৰু আমাৰ ইয়াত অনাৰেবল EM ছাৰ আৰু ইয়াৰে EM ছাৰ আছিলে, নীলোৎসৰ গেৰী ছাৰো আছিলে। তেওঁলোকে যিখিনি ইয়াত উৎসাহিত কৰিলে খেতিয়কক, তো তেখেতসকলকো আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। কালিৰ কাৰ্যসূচীটো তেওঁলোকৰ ইয়াতে আছে, অন্যান্য বিভিন্ন প্ৰগ্ৰেমো আছে ইয়াতে। আৰু আমাৰ যিখিনি প্ৰদৰ্শন আছে ইয়াতে সেই প্ৰদৰ্শনী আমাৰ কণ্টিনিউ থাকিব ইয়াতে, যাতে কৃষক ৰাইজ আহি পেলাই ইয়াতে চাই পেলাই। ইয়াত মেচিনাৰীও দেখিছোঁ মই কিছুমান স্মল যিটো পাৱাৰ টিলাৰ ইয়াত ডিছপ্লে হৈছে। তো আৰু আমাৰ চলাৰ পাম্পৰ কাৰণে যিখিনি বস্তু ইয়াত ডিছপ্লে কৰা হৈছে তো কৃষকৰ স্বাৰ্থত ডেফিনেটলি কামত আহিব। আৰু তেওঁলোকে জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিব লাগে, কৰি পেলাই এই সুযোগটো গ্ৰহণ কিষাণ হয়। PM কিষাণৰ একচুৱেলি তো এইটো এটা মানে যিটো এটা প্ৰচেষ্টা হাতত লৈছে, তো আমাৰ ইয়াত জিলা কৃষি বিভাগৰ ফালৰ পৰা তেওঁলোকে অলমষ্ট 90% আমাৰ মানে কৃষক অলৰেডি বেনিফিচিয়াৰী চিলেকশ্যন কৰি তেওঁলোকক মানে KYCৰ লগত সংযোজন কৰিছে। তো গতিকে আমি ভাবোঁ আৰু খুব শ্বৰ্টলি, কাৰণ এটা টিম হিচাপে তেওঁলোকে অহৰ্নিশে দিনে নিশাই কাম কৰি আছে PM কিষাণটো ছাকচেছফুল কৰাৰ কাৰণে। আৰু যিখিনি বেনিফিচিয়াৰী আছে ইয়াত জিলাৰ মানে যিখিনি আমাৰ হিতাধিকাৰী
বিচাৰিছে সেইখিনি অলমষ্ট 90 to 95% কমপ্লিট হৈছে আৰু উইদিন 15 to 20 ডেজৰ ভিতৰত তেওঁলোকে এইটো কমপ্লিট কৰিব পাৰিব বুলি এতিয়া কিবা আৰু আপডেটন কৰিব লগা আছে আপডেটন আমাৰ যিখিনি মানে বেনিফিচিয়াৰী সোমাই যোৱা নাই সেই বেনিফিচিয়াৰীখিনি আমি তেখেতসকলক কৈছোঁ নতুন বেনিফিচিয়াৰী যদি ৰৈ গৈছে সেই বেনিফিচিয়াৰীখিনি আমাৰ আহিব লাগে কাৰণ এইটো আপোনালোকে জানে যে বছৰত 3টা কিস্তিত 6,000 টকা পায় তো এজন খেতিয়কৰ কাৰণে 6,000 টকা খুব সৰু এমাউণ্ট নহয় তো ডাঙৰ এমাউণ্টে গতিকে সেইটোৰ পৰা যাতে সেই প্ৰাপ্যৰ পৰা যাতে কোনো খেতিয়ক বঞ্চিত নহয় সেইকাৰণে আমি জিলা কৃষি বিষয়াৰ লগত তেখেতসকলক নিৰ্দেশ দিয়া হৈছে যাতে কোনো খেতিয়ক বাদ নপৰে আৰু গোটেইখিনি যিমান খেতিয়ক আছে চব সোমাব লাগিব ইয়াতে